কি গোপাল মই স্বর্গর দেবতা মর্ত্যর মানব আর পাতালর বাহুকি মোর ভয়ে আজি হয় কম্পমান অকা মোর দুই বাহুর জড়িয়তে সমগ্র শ্রেণী প্রদান মই হরি সুখাসন আর সকল প্রজাই ওকেই একসত্যি সম্রাট বলি করিছে ঘোষণা আনন্দ কর সখা উৎসব করা উৎসব করা আনন্দ কথা অতি আনন্দ সখা সখা মন্দির করে রুক্মিণী হেন স্বয়ম্বর পাতিছে আনন্দৰ কথা তুমিও কিন্তু মোৰ লগত যাব লাগিব আৰু আনন্দৰ কথা সখা এবার সি নাড়াতে কই খাই বুঝার কাছে সহক লোক দেখাই কইছিল কি কৈছিল সখা রুক্মিণীর বিয়ার সম্বন্ধ হব খাই যদুপতি কৃষ্ণর লগত কি কলা সখা খাই গৰখীয়া কৃষ্ণৰ লগত সেই প্রস্তাবত বন্ধু মোৰ রুক্মবীরে হরি পদাঘাত আহ্বানিছে অয়ম্বর সভা পাতিছে কি কৰিব প্রধান পত্রিকা কি লিখিছে জানা কি লেখা আছে সখা আহা ভাই আগ্রহেরে আসো বাচ্চাই চন্দ্র রাজলক্ষ্মী তোমার ভাগ্য মোর ভাগ্য কথা মোর ভাগ্য ইয়াকে কয় বোলে সখা ভাগ্য তাৰ ফালে বৃহস্পতি তাৰ পথত নবৈ বহু ৰজা মহাৰাজা সাজপাৰ হৰি মনোহৰ মিছাতেই আহিব সখা সেই আশা পালি হয় কিন্তু যাম সখা বৰ বেগ সাজি ভুৱন মোহন মুলুকৰ বৰত লভিম ৰুক্মিণী ৰতন বিনা যত্নময় দেখি মোৰ অপূৰ্ব ৰূপ লুপ্ত হব মুক্ত হব সেই কন্দিল কুঁৱৰী সখা মানে মোৰে মুগ্ধ হবৰ মন গৈছে সখা গকুলৰ শ্ৰীকৃষ্ণই 1600 গোপী লিখে মতলীয়া কৰিছিল কিন্তু কুন্দিলত আমাৰ চেদিৰাত শিশুপালে 2 খোলত 3200 কুন্দিল ৰমণীক মতলীয়া নকৰাকৈ নেৰে কৃষ্ণ খণ্ড তোমাৰ লগত ধনী আমাৰ চেদিৰাত শিশুপালৰ একাদশত বৃহস্পতি কৃষ্ণ নাম অতি নিষ্ঠেই উল্লাঙ্ঘন করিয়া কৃষ্ণ শ্রীকৃষ্ণ বাল্যকাল সেই উপর সেই কৃষ্ণ হল আজি রাজদণ্ডধারী সকল সম্ভৱ কথা ভাগ্যৰ বল যদি তোতে পাহৰি পূৰ্বৰ সকল স্মৃতি অসম্ভৱ আকাংক্ষী পঢ়ি ৰাখিছে মনত ৰথাৰ Astasın Karya Krishna Riman Kao Sabar Enekoi Lobhiva Paratoi Ekupal Nipotir Bukuratan Krishna 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 Krishna
বহুদিন দেখা নাই মই আৰু সেই দেখি চাওঁ বুলি আহিলো তোমাক আজানে কুশলে শ্ৰীচৰণৰ আশীৰ্বাদ আছো দাসে কুশলে তোমাৰ অৰ্থমণি কপালত লিখা আছে তাত কি হ'ব পাৰে অমংগল তাৰ তুমি মাত্ৰ এই পৃথিৱীৰ নন্দন কাননৰ ঘাই ৰূপে গুণে সুমিষ্ঠ বচনে এই মৰদৰ মানৱক ৰাখি যাম অধীশ্বৰে পৃথিৱীৰ পানী যাম তুমি গুণগ্ৰাহী সৰ্বশাস্ত্ৰত লিখাৰত নহয় তথাপি নিশা তোমাৰ মুখৰ বাণী অমৃতৰ দৰে মণিৰাজ নমস্কাৰ তুমি মোৰ অতি প্ৰিয়জন আছে জানো তাত কিবা সেই সন্দেহৰ স্থল নাই যে নাই যদি শুনাতে নালাগে কৰিব তোৰ বিতৰ্ক গমন কোনদিনো ৰাজ উদ্যানত শুনি আছে দীপা কুসুম নোপোৱা কদাপি তুমি লিখা নাই ভাগ্যত তোমাৰ শ্ৰেষ্ঠৰ অসাধ্য জানো কিবা আছে এই জগতত আছে আৰু সেইখন কৰ্মফল দৃষ্টিৰে পৰা জানি আছো মই ৰুক্মিণী দেৱীৰ জন্ম কেৱল শ্ৰীকৃষ্ণৰ বাবে যিদৰে সিংহিনী স্থান সিংহৰ পাশে এইদৰে ৰুক্মিণীও সিংহিনী স্থান নৰ সিংহৰ পিঠে শ্ৰীকৃষ্ণৰ পাশে অসম্ভৱ দেৱী
মন্দিৰৰ ৰাজ লক্ষ্মী জয় লক্ষ্মী এনে মোৰ হ'বই লাগিব। নকৰা বাৰৰ দেখি চাওঁ আৰু এইদৰে খাইকৰীয়া কৃষ্ণই দিব পাৰে শিশুপাল বকুল ৰতন। দেৱৰী যদিহে নুশুনা মোৰ নিষেধ বচন অৱশ্যে যাব পাৰিবা, কিন্তু ফল হলে একো কেনা পাবা। অনৰ্থক মৰ বাঘাত তুমি পাবা অপমান। প্রাণাধিক ভরতে কুন্দিল কুঁৱৰী সাথী হব ব্ৰজৰ গোপৰ দাদাই দেৱৰী কহি কিদৰে হয় দুৱাৰ দাৰুণ যন্ত্ৰণা। নকৰা বাৰৰ দেখি অনুমতি যাবই আনগৈ উদ্ধাৰি মোৰ বুকুৰ মানে যদি ইচ্ছা যাব পৰা হৈছে, কিন্তু ফল হলে কিন্তু হাতে হাতে পাবা। নাই দেৱৰী নাই, ঈশ্বৰৰ বাধা বাবে নাই ভয় সামৰিবাৰত বলৱন্ত জৰাসন্ধ মগজ নিপতি দন্তভক্ত বিদুৰ চাপৰাজ আছে ততমানে বীৰে ভাৰত ভূমি অতলস্থি থাকিব আমাৰে সহায়। তেন্তে মোৰ ক'বলগীয়া দেখোন একোৱেই নাই। সেই বিশ্ব সাহিত্যত ভয়ংকৰ সভালো দেখা পালে জৰাসন্ধ মহাকাৰ ৰূপী ভয়তে কি দূৰ দেখা পালে বীৰৰ হাতত এইখিনা তৰোৱাল ৰজাৰ উপ হব ভয়ে মোৰ কথাটো ভাল। সামান্য গোৱাল নামাতি দৈৱ অভিনন্দন সমগ্ৰ বিশ্বই কৰে যাম চৰণ বন্দন। নিজ মতি নৰাধম তই কি বুজিবি ভগৱান কৃষ্ণৰ মহিমা। মনদন্ত ভক্ত সদনা খণ্ড তোৰ ধ্বংস হবাৰ তাৰ এটি কটাক্ষণ। এই কৃষ্ণ গদাবলী নহয় সামান্য উপহাস কৰি তই অবাবত নামানিবি তোৰ অকাল মৰণ। নকৰিবা ভয় তুমি সিংহ সিংহৰ সন্তান নাই। কিবা হৈছে চিকাৰ কৃষ্ণৰ বাবে নকুল বাবতে যদি দিলে অনুভূতি ফলাফল ফলদাতা হে বিভুৰ হাতত